Hello guys, welcome to my YouTube channel Nitipon Vlog. আমি আহিছোঁ আজি খতৰা মন্দিৰ আৰু তাৰপিছত মোৰ লগত আছে ইউটিউবাৰ কি আছিল শইকীয়া দৰং ই আছে লগত আৰু আমাৰ লগৰে পৰাগ কেৱল ফোনত ব্যস্ত পৰাগ নমস্কাৰ আৰু মন্দিৰত ভিতৰত সোমোৱাই নাই গোটেইখিনি আপোনালোকক পৰিৱেশটো দেখুৱাই আছোঁ আৰু আমি হনুমানক পূজা কৰি লওঁ কৰি কিনে আমি তাৰপিছত ভিতৰত যাম যাই গোটেইখিনি দেখুৱাই আছোঁ কৈ দে শইকীয়া দৰং ইয়াৰ লিংকটো শ্বেয়াৰ কৰি আছোঁ আপোনালোকক আৰু গোটেইখিনি পৰিৱেশ দেখুৱাই আছোঁ না দয়া মোৰ প্ৰাণ কিবা বস্তু হ'ব পাৰে দয়াৰ সমান প্ৰভু দয়াৰ সমান দয়া মোৰ প্ৰাণ কিবা বস্তু হ'ব পাৰে দয়াৰ সমান প্ৰভু দয়াৰ সমান দয়া কৰা প্ৰভু মোক চৰণত লাগো তোজো কৃপাৰ কণিকায়ে মাগো কণিকায়ে হনুমানক অলপ সেয়া কৰিলোঁ সেৱা কৰি উঠি গোটেইকেইটা মানে ইহঁতৰ ঠাণ্ডা বেলেগ समझ रहे हो ना मारो हमको जिंदा मत छोड़ो सालो हम कोई मंदिर का घंटा है कि कोई भी आके बता दे ঠাণ্ডা একো নাই হনুমান যাবা খুজিছে খতৰাৰ বিষয়ে মই বিশেষ নাজানো পৰাগে গোটেইখিনি কৈ দিব কচোন বাৰু খতৰা মন্দিৰ এতিয়া আমি গোবিন্দ হাতৈয়ে স্থাপন কৰিছিল আৰু কিমান চনত সেইটো মই এতিয়া পাহৰিছোঁ কিন্তু খতৰা মন্দিৰত সকলো আহিব লাগে খতৰা মন্দিৰ এনেকুৱা এটা পবিত্ৰ স্থান য'ত আমাৰ এই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে আৰু লগতে খতৰা মন্দিৰত আমাৰ আপোনালোক সকলোৰে জানে খতৰা মন্দিৰত এটি ডাঙৰ উৎসৱ হয় পাছতিত এইবাৰ সকলো আহিব বিশ্বকৰ্মা পূজাই বিশ্বকৰ্মাৰ দিনা হয় কিন্তু আমাৰ ইয়াত থলুৱা ভাষাত কোৱা হয় পাছতি বুলি পাছতিত সকলো আহিব লাগে আৰু ইয়াত পাছতিত আহি খতৰা মন্দিৰৰ পৰা আশীৰ্বাদ লৈ যাব লাগে গোটাই বছৰটো সুকলমে যায় বুলি আমাৰ মানুহে বিশ্বাস কৰে আৰু সেয়া আৰু বাকী বিনোদ শইকীয়াই কিবা ক'ব শইকীয়া দৰং ইয়াৰ ইউটিউব চেনেল আছে চবে চাব আৰু আপোনাৰ যিমানখিনি পাৰে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিবিলাক আহিছে নতুনকৈ চেনেলত সিহঁতে যাতে ছাবস্ক্ৰাইব কৰে আৰু আমাৰ পাৰালৈকে মানে কি আৰু
বহুত সৰু চেনেল আৰু যিমানখিনি পাৰোঁ আপোনালোকে আগবঢ়াই নিব অঁ আমি আৰু ডিম্পুদা হ'ব পৰা নাই আমি ডিম্পুদাৰ তলত আছোঁ এয়া আমি ভাববাই নোৱাৰোঁ সেইখিনি কথা ভাববাই নোৱাৰোঁ সেইটোৱে কথা আমি আৰু গাঁৱৰ চলি চেষ্টা কৰিছোঁ আপোনালোকে আশীৰ্বাদ দিলে আপোনালোকে আগুৱাই আৰু নিদিলে মই ভাবোঁতে মোৰ চুলিও গেল বাৰু বহুত আগতে বহুত আছিলি চুলি এয়া চেষ্টা কৰি দিছে এইবিলাক তাৰপিছত আৰু আমি মন্দিৰৰ ভিতৰত যাওঁৱেই নে মন্দিৰৰ ভিতৰত এতিয়া যাম অস্তে অস্তে আৰু গৰমো বহুত বহুত তো মানে মন্দিৰৰ মানে চাৰিওফালে আপোনালোকক দেখুৱাইছোঁ আৰু সুন্দৰ পৰিৱেশ আৰু মন্দিৰৰ ভিতৰত এনেকুৱা ঠাণ্ডা ফেন নহ'লেও আমি বেক কৰি পিনে গোটেইখিনি দেখুৱাইছোঁ আহি আছো আপোনালোক আহক মই আহি আছো আপোনালোকৰ আমাৰ এই পৰাগ ভিডিঅ'টো স্কিপ নকৰিব আহি থাকক আমি আহি আছো আপুনিও আহি থাকক शाबाश बेटा बहुत बढ़िया এটা কিবা কিবি কৰিছিল এতিয়া মানে বানপানীত ক্ষতিগ্ৰস্ত হৈছে মানে আমাৰ শহা পহু আছিল ইয়াতে নে চৰাই আছিল অঁ মানে সেইবোৰ এতিয়া বানপানীৰ কাৰণে অলপ হেৰি হৈ বেমাৰ লাগি মৃত্যুৰ মুখত পৰিল যদি কোনোবা সদায় হয় ৰাইজে শহাপহু বা মৰিৰা এইবিলাক পাৰ চৰাই দিব খোজে দিব পাৰে ইয়াতে ভালকৈ ৰখা হয় আৰু আহক দেখুৱাই আছোঁ আৰু মানে মানুহ যিগিলা নাহে ই হোৱাব আৰু ইমান কথা কয় মই কথাই কৈ যাবা দিয়ে যাব না আৰু কথা কলি নেৰে ভাই কিবা এটা ভাল লাগে মানে খং কৰি থকা চলটোকো যাতে এইফালৰ পৰা দাদা এটা আহিছে কেমেৰা হাতলৈ আমাৰ নিচিনাই অলপ কিনো কমা দাদাই নাই কাষত मुझे अपने घर जाना है मुझे घर আমাৰ বিল্ডিং তই কথাগিলা কিয় লৈ গৈছ মানে হেৰি আছে মন্দিৰটোৰ কাৰণে আহে তেওঁলোক মানে পেচাব চেচাব কৰি পানী আৰু চানী বহুতৰ পৰা মানে এই মন্দিৰটো হেৰি চিনাকি কিন্তু বহুত চিনাকি? দূৰৰ পৰা চিনাকি খতৰা মন্দিৰ বুলি ক'লে নাম না এটা দৰং ডিষ্ট্ৰিক্টত এটা নাম আছে দৰং ডিষ্ট্ৰিক্ট বুলিয়ে নহয় অকল অসমত নাম আছে খতৰা মন্দিৰৰ সেয়াই আহিব লাগে খতৰা মন্দিৰত সকলো আৰু আহিব পাঁচতি দিনাখনে কিন্তু বহুত ভাল লাগে না বাপৰে বাপ সিদিনাখনতো ক'বাই নালাগে সিদিনাখনে আমি ক'ত থাকো আমি নিজে গম নাপাওঁ গম পাইছা নাই আমি এতিয়া অলপ ঘূৰিলোঁ ঘূৰি কিনে অলপ জীয়ালোঁ আৰু ইয়াতে মানে কি আৰু মন্দিৰৰ পিছফালে মানে বহা আহি আছে পাৰ্কৰ নিচিনা আছে বহি অলপ যে বহুত গৰম আৰু লগতে বৰষুণো দিছে আৰু মন্দিৰৰ ভিতৰত যাম এতিয়ালৈকে ভিতৰত সোমোৱাই নাই আৰু মন্দিৰত বাহিৰত সেৱা কৰিলোঁ কৰি এতিয়া কিবা কিবি অলপ খাম আৰু না জবৰদস্ত খাম কিন্তু ভাই খাব লাগিব আৰু এই শইকীয়া দৰঙে ব্লগ বনাই আছে এই ভাই আৰু আপোনালোকক যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই আছোঁ যিহেতুকে আমি ইমান এটা কোৱা অভ্যাস নাই হ'লেও আপোনালোকক গোটেইখিনি মানে কি আৰু শাৰী মোহাৰি যিখিনি পাৰোঁ কৈছোঁ ৰাইজে আৰু দেখাই আপোনালোক পালৈকে একে ঘৰৰ ৰাতিপুৱাই গুৰি পেৰে চবখিনি বকিয়ে দিছে একে ফুলঠি খাৱা পুৰা ফুলঠি খাৱা আৰু ই লাজে ভয়ে ব্লগ বনাওঁ নবনোৱাকৈ বনাই আছে এতিয়া কৈ আছোঁ বনায়ো আছে বাৰু গাইছে মন্দিৰৰ পিছফালে এইটো পুখুৰী এনে আৰু মানে ই কাছকেইটা কেনেকৈ মাতি আছে এই নহয় এনে অৰিজিন পুখুৰী এইটো নহয় এইটোত মানে উঠাই আনি দিয়া গৈছে সেইটো পুখুৰী বনোৱাৰ কাৰণে এই কাছবিলাক আহিব যাবিচোন পিলো 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 ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या करने आए हैं मेरी बात हम কাছক পিলু পিলু কাছ আহিছে ইয়া কাছ গাইছ বেক কৰি দেখুৱাই আছোঁ পিলু পিলু মাছতে কাছ ওলাইছে ৰাইজে নহ'লে নামিনব এইবিলাক কাছ গাইছ এই মোৰ আঙুলি চিধা চিধি এইকেইটা চাচোন পিলু 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 পিলো 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 পিলো
আহি আছে ৰাইট কৈছে একবাৰ কেনেকৈ কয় অ' মাই গড মাই গড ঈশ্বৰৰ কি ইচ্ছা সৰি বস্তি মোৰ আগতে এইটো খাই দিয়াই ভাল ইচ্ছা নাই ভগৱানে মৰমত দিছে সুন্দৰ টেঙা আছে বিজিৰে দিবা লাগে পুলি পাচ্ছি আমি মন্দিৰৰ ভিতৰত গৈছোঁ আহি আৰু মন্দিৰ এতিয়া বহি থাকাতে খেলি কি হ'ব বুজি দেখো দিয়ে নাই আৰু মন্দিৰত মানে কি আৰু সত্ৰবিলাকে সত্ৰ বুলি কয় ন সত্ৰবিলাকে মানে প্ৰতিবাদ কৰা হ'ল প্ৰসংগ বুলি নাম কীৰ্তন কৰে নাম কীৰ্তন এনেকুৱা আৰু কৰা হ'ল আৰু ইয়াত ভক্তবিলাক বহি আছে আপোনালোকে গৈ দেখুৱাই আছোঁ আৰু বিশেষকৈ মানে ইয়াৰ ভিতৰত বহিলে মানে এনেকুৱা ভাল লাগে মনটো বহুত পবিত্ৰ লাগি থাকে আৰু ঠাণ্ডা গাইছে এইবিলাক ভক্ত বহি আছে এইটো ডাবিং কৰিব লাগিব